নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি কিবা এটা বনাম বুলি ভাবিছোঁ, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। বলকচোন চাওঁ কি বনাওঁ। বগৰীৰ মিঠা আচাৰ বনাম বুলি ভাবিলোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইকেইটা বগৰী মই লৈ লৈছোঁ আৰু প্ৰথমে বগৰীকেইটাৰ এই ঠাৰিকেইডাল গুচাই লৈছোঁ আৰু দুফাল মানে অলপকৈ ফালি লৈছোঁ বগৰীকেইটা। এনেকৈ ফালি ল'লে মছলাবোৰ ধুনীয়াকৈ বগৰীটোৰ ভিতৰত সোমাই যায়। আৰু তাত দিবৰ কাৰণে মই পাঁচফোৰণ কেইটামান, চফ কেইটামান, তেজপাত দুখিলা, শুকান জলকীয়া কেইটামান আৰু গুড় লৈ লৈছোঁ। প্ৰথমে কেৰাহীত তেল গৰম হ'বৰ বাবে দিলোঁ। তেল গৰম হোৱাৰ পাছত তাত মই পাঁচফোৰণ কেইটা, চফ কেইটা আৰু শুকান জলকীয়া কেইটা আৰু তেজপাত কেইখিলা দি দিলোঁ। আৰু দিয়াৰ পিছত অলপ লৰাই দিলোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিব লাগিব। শুকান জলকীয়া কেইটা দুফালকৈ ফালি দিছোঁ, তেতিয়া জ্বলাটো ধুনীয়াকৈ ওলাই পৰিব। আৰু এতিয়া লৰাই দিছোঁ অলপ। তাৰপাছত মই তাত গুড়খিনি মিলাই দিছোঁ আৰু মিলাই দিয়াৰ পিছত গুড়খিনি ধুনীয়াকৈ তেলৰ লগত সানি থাকিব লাগিব। তাৰপিছত তাত মই অলপ হালধিও যোগ কৰি দিলোঁ ৰংটো উঠিবৰ কাৰণে। আৰু এতিয়া মই ইয়াত বগৰীখিনি দি দিম। বগৰীখিনি দিয়াৰ পিছত অলপ সময় লৰাই থাকিব লাগিব। লৰাই থকাৰ পিছত লগালগ নমাই দিলে নহ'ব আৰু বেছি দেৰি থ'লেও নহ'ব, তেতিয়া গুড়খিনি বেছি টান হৈ লাগি ধৰে। আৰু ইয়াত মই অলপ নিমখ যোগ কৰি দিছোঁ। নিমখটো দিলে খাবলৈ ভাল লাগে, বৰ বেছি দিয়া নাই, অলপ দিছোঁ। আৰু নিমখ দিয়াৰ পিছত আৰু আকৌ এনেকৈ লৰাই দিছোঁ। আৰু এনেকৈ অলপ দেৰি মই এনেকৈ থ'ম। আৰু এনেকৈ থোৱাৰ পিছত এনেকৈ খাই ভাল লাগে। এনেকৈ কেতিয়াবা বনাই চাবচোন, খাবলৈ বহুত ভাল লাগে। আৰু এয়া মোৰ হৈছেগৈ আৰু মই এতিয়া ইয়াত নমাই থ'ম। অলপ বেছি হ'ল নেকি। আৰু এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয়। আপোনালোকে এনেকৈ কেতিয়াবা বনাই চাবচোন। আৰু এয়া আমাৰ কেমেৰামেনে খাই চাইছে আৰু কৈছোঁ নহয়, আধাখিনি সিহঁতে খাই শেষ কৰিলে, মানে ইমানে খুজি খাইছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।